আমাৰ এইটো মথনপুৰী সমষ্টিৰ 10টা ভিচিডিচি আৰু 10টা প্ৰাইমাৰী। প্ৰতিটো ভিচিডিচি প্ৰাইমাৰীত আমি ভিচিডিচি বনাইছোঁ। গভৰ্ণমেণ্টৰ নটিফিকেশ্যনত ভিচিডিচি আৰু দল হিচাপে প্ৰাইমাৰী। এতিয়া আমাৰ ইতিমধ্যে আমাৰ এটা ইলেকশ্যন পাৰ হ'ল। আমাৰ যথেষ্ট নেতাকৰ্মীসকলে কষ্ট কৰিছে, ৰাইজেও আমাক ভোট দিছে। ৰাইজৰ প্ৰতি আমাৰ দায়বদ্ধতা আছে, আমি বহুত কৰিবলগীয়া আছে। মই এজন প্ৰতিনিধি হিচাপে সেইকাৰণে মই ব্লকৰ জৰিয়তে আমাৰ মথনপুৰী ব্লকৰ জৰিয়তে এটা নটিফিকেশ্যন দিছিলোঁ যে মই প্ৰত্যেকটো প্ৰাইমাৰীত যাম, মই ৰাইজৰ লগত কথা পাতিম, আমাৰ নেতাকৰ্মীসকলৰ লগত ভাৱ বিনিময় কৰিম, বুথ কমিটিসকলক কৈ আহিম। ইয়াৰ পিছত মই আকৌ প্ৰতিটো বুথে বুথে গৈ পেলাই মই কাৰ ক'ত কি কেনেকুৱা কি আছে, ৰাইজৰ বহুত কমপ্লেইন থাকে, কোনোবা আমাৰ ৱাৰ্কাৰে কাম কৰোঁতে অকণমান গাফিলতি কৰিছে নেকি, আমাৰ ৱাৰ্কাৰবিলাকে ৰাইজৰ লগত ভাল ব্যৱহাৰ কৰিছেনে নাই, প্ৰাপ্যজনক আমাৰ সেই বেনিফিচিয়াৰী যিমান আহি আছে তেওঁলোকে পাইছে না পোৱা নাই, আৰু তেওঁলোকক দিব লাগে, বিভিন্ন কথা আগত ৰাখি পেলাই আৰু ৰাইজে যিহেতু এটা বিশাল ভোটৰ ব্যৱধানত আমাৰ থানেশ্বৰ বসুমতাৰী ছাৰক জিকাই দিলে, এই সকলোবিলাক লৈ সকলোকে ধন্যবাদ দিব আহিছোঁ। আৰু ৰাইজৰ লগত ভাৱ বিনিময় কৰি আমি একেলগে আজি এসাঁজ ভাত বহি পেলাই ৰাইজৰ লগত খাম বুলি মই ইয়াত আহিছোঁ। আৰু ৰাইজে যাতে আগন্তুক দিনত ভুল নকৰে তাৰ কাৰণেও অনুৰোধ কৰিব আহিছোঁ। কাৰণ আমাৰ গভৰ্ণমেণ্ট BTC অঞ্চলত কমপ্লিট দায়িত্ব BPF প্ৰধান গ্ৰাম মহিলা বিচাৰক আমাৰ চৰণ বড়োক ইতিমধ্যে মিনিষ্ট্ৰী দিছে। হয়, আৰু আপোনালোকৰ কিবা দাবী আছে নেকি? নাই, আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে আমাৰ অনাৰেবল চিফ ছাৰে কৈছে যে আমাৰ মন্ত্ৰীৰ লগত কথা নাই, BTC উন্নয়নৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠীৰ কাৰণে আমি ডাবল পেকেজ আমাক আপিল কৰিছে। আৰু সেই হিচাপে চৰণ বড়ো ডাঙৰীয়া যিহেতু কেবিনেটত মন্ত্ৰী আগতেই আছিল, সেই হিচাপে তেওঁক এজ মন্ত্ৰী হিচাপে দিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক, NDA আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মহাশয়ক আৰু আমাৰ NDA সকলো কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানাহ সমষ্টি হিচাপে যথেষ্ট ৰাস্তা ঘাটৰ অৱস্থা বেয়া আছে। আপোনালোকক একচুৱেলি কি ক'ম, আৰু দেখিবলৈ পাব আপোনালোকে, নকৈ পেলাই কাম কৰি ভাল পাওঁ মই, যিহেতু সুধি দিলে। ইতিমধ্যে মই জনামতে 52 কিন্তু যোৱা 3 দিন আগত 42টা ৰাস্তা মই অনাৰেবল চিফ ছাৰে ইতিমধ্যে লিখি দিছে, এইটো ওলাই গ'ল। আৰু 10টা ৰাস্তা আজি হয়তো ওলাই যাব। টোটেল 52-53টা ৰাস্তা ইতিমধ্যে ডাবলে ওলাই দিছোঁ। খুব সোনকালে কাম আৰম্ভ হৈ যাব। আমি ৰাস্তা ঘাটবিলাকৰ কাম কৰিম। ফাৰ্ষ্ট অৱস্থাত আমি হয়তো পকী ৰাস্তা ইমান কৰিব নোৱাৰিলে সৰু সুৰা ৰাস্তাবিলাকো আছে, ৰাইজৰ মানে খোজকাঢ়িব পৰাকৈ সুবিধা কৰাকৈ আমি ৰাস্তা ঘাটৰ কামবিলাক সোনকালে আৰম্ভ কৰিম। আৰু কালভাৰ্টবিলাকো হ'ব, তাৰ লগত কালভাৰ্ট আছে, আমি ব্ৰিজো আছে। আৰু ডাবল পেকেজ যিহেতু আমি গভৰ্ণমেণ্টৰ পৰা ষ্টেট গভৰ্ণমেণ্টৰ লগত আমি একেলগে আছোঁ, ডাবল পেকেজ আমি পাম, তাৰ পৰাও আমি যথেষ্ট কাম কাজ কৰিম। ৰাস্তা ঘাট আপোনালোকে 3 বছৰ পিছত ৰাস্তা ঘাটেদি আপোনালোকে যাব আৰু ৰীল বনাব, চাই থাকক। ধন্যবাদ।